দাদা হৈ কেনেও তই ইমান চিন্তা কৰিব নালাগে। মই আছো নহয়, ইমান টেনশ্যন ল'ব নালাগে। মা মানে একজন দেচোন। মা ঘৰত নাই। মই আগত গৈছে। মামাহঁতৰ তাত গৈছে। যিটো এই দিন দিবলৈ শুনি আছা যে, তোৰ আজি এডমিশ্যন আছিল জানো? এডমিশ্যন থাকিলে কি হ'ব? এতিয়ালৈ পইচাই যোগাৰ হোৱা নাই। আজি যদি দেউতা জীয়াই থাকিলে হয়, পইচাৰ কাৰণে চিন্তাই কৰিব নালাগিলে হয়। কি কৈছ? তোৰ দেউতা আহে নাই, তোৰ দাদা আছে নহয়, কিবা এটা কৰিব লাগিব। তোৰ লাষ্ট কিমান তাৰিখ আছে? মাজত মাত্ৰ আৰু 2 দিন আছে। 2 দিন আছে, কিবা এটা কৰিম, চিন্তা কৰিব নালাগে আৰু। ইমান ৰাতিপুৱা ধুনীয়া হৈ কলৈ যাব ওলাইছ? কোনোবা ছোৱালীক লগ কৰিব যাওঁ নেকি? তোৰ এইবিলাক চিন্তাৰ বাহিৰে বেলেগ চিন্তা নাই নেকি? মোৰ আজি আহোঁতে অলপ পলম হ'ব দেই। ইমান পইচা দুদিনত কেনেকৈ জোগাৰ কৰিলে? আমাৰ নিচিনা মানুহক তো কোনেও ধাৰলৈও নিদিয়ে। ধাৰলৈ নিদিয়ে, কিন্তু কাম কৰিলেতো দিয়ে। এতিয়া এইবিলাক বাদ দে, আজি তোৰ লাষ্ট ডেট আছিল এডমিশ্যনৰ। ফটাফট গা চা ধুই তলত যা এডমিশ্যন ল'ব। থেংক ইউ দাদা। যদিও আমাৰ দেউতা নাই, তই দাদা হৈ কেনেও তই ইমান চিন্তা কৰিব নালাগে। মই আছো নহয়, ইমান টেনশ্যন ল'ব নালাগে। তই যদিও দাদা, তই দেউতাতকৈ কোনোদিনে কম নহয়। থেংক ইউ দাদা। তই ইমান চিন্তা কৰিব নালাগে।